हेलो फ्रेंड्स আজি দেখিছেনে এটো টেকেলি বহুত গধুৰ হৈ গল 5 কেজিতকৈ ওপৰ হৈ গল আজি এটো ভাঙিবলৈ ওলাইছো তো বলক দেৰি নকৰি ভাঙিবলৈ ইয়া এফালে ভাঙিয়ে দিলে আৰু লগালক ও মাই গড এইফালে চাব পাইছে না আপোনালোকে ইমান পইচা কিমান ওলাই নাজানো তুমি ইমান পটকে কেলে ভাঙিলা তুমি কলা ভাঙিবলৈ মই কানে ভাঙিলো দুখ লাগিছে এতিয়া মোক কেলে পইচা আমি প্ৰায়ভাগ 10 টকা আৰু 5 টকা কইন বেছি ভৰাইছিলো কিমান ওলাই নাজানো হিচাপ কৰো আৰু হিচাপ কৰা 10 সেকেন্ড সাইড করব 10 টকা মই 5 টকা সাইড কৰো বহুত পইচা দে গাইস সবে আহিব আমাৰ ঘৰত পইচা লবলে মান পইচা চাওক কিমান পইচা 5 টকা কিমান কল হৈ গৈছে এইবিলাক চাওক এইফালে 10 টকীয়া পইচা কাপে কিমান ওলাই লাষ্টত Bisa kayak ada itu bisa kayak ada itu apa bisa kayak ada main dong main sama tahu guys jangan bisa ada ya tidak seru di style di jalan itu yang harus kita ini yang dulu saya yang kerja ada pasti kayak mana kita boleh lah kita dekhat sebelum deh এফালে চাওক গাইস এফালে ইয়া 100 থৈছো 5 টকা 100 থৈছো ইয়াত 400 আছে 5 টকা আৰু ইয়াত 65 আছে 65 টকা আছে ইয়াত 5 টকা ইমানখিনিয়ে আছে আৰু এফালে 10 টকা কিমান আছে হিচাপ কৰি ৰব এইফালে আছে মোৰ 10 টকীয়া ইয়াত আছে 100 300 আৰু ইয়াত 20 টকীয়া আছিল তিনটা নে তিনটা আছিল ইয়াত লগাই 150 হৈছে এফালে 300 400 450 হৈছে 10 টকীয়া আৰু 20 টকীয়া মিলাই তো গাইস এতিয়া মই 1 টকীয়া হিচাপ কৰিব লৈছো এফালে মানুহজনে 2 টকীয়া হিচাপ কৰি আছে এফালে মই 1 টকীয়া হিচাপ কৰো তো বলক গাইস সব হিসাব কৰা হৈ গল এফালে দেখাই দিয়া এফালে 2 টকীয়া হয় আৰু এফালে 10 টকীয়া আৰু 20 টকীয়া আৰু এফালে 1 টকীয়া তাৰ পিছত এফালে 5 টকীয়া এতিয়া টোটাল হিসাবটো আমি কৈ আছো আপোনালোকক ৰব এফালে আমাৰ মুঠ সব মানে মিলাই মিলি আমাৰ কিমান ওলালে আমাৰ এই সাৰে কৈ দিব সাৰ কৈ দিয়ক কিমান ওলালে 1176 আগলা কৈ দিয়ক 1176 টকা 1176 টকা আমাৰ টেকেলিটো জমা হৈছিলে বেছি দিনৰ টেকেলি নহয় 3 মাহ 4 মাহৰ টেকেলি হয় এটো আমি হলে ধনো কিমান দিনৰ হয় 3 মাহ হ'ব টেকেলিটো এতিয়া ভাঙি দিলো আৰু ইমানখিনি পইচা ওলালে
এইখিনি আকৌ ভৰাই থৈ দিম কিয়নো ইমান কমেই হৈ আছে ন মানে টেকেলিটোত ভৰ্তি হৈ গ'ল টেকেলিটো সৰু আছিলে ইমানখিনি টকাই ইয়াত জুৰিছিলে এতিয়া আমি নেক্সট আকৌ ডাঙৰ এতিয়া টেকেলি এটা আনিম এইখিনি আকৌ ভৰাই দিম তাৰপিছত আকৌ মানে এবাৰ অকল ভাবিছোঁ 10 টকীয়া পইচা ভৰাম 10 টকীয়া আৰু 20 টকীয়া পইচা ভৰাম যদি 20 টকীয়া পাওঁ তেতিয়া ভৰাই যাম 5 টকীয়া 6 টকীয়া ভৰাই নাযাওঁ তেতিয়া মানে অলপ পইচাটো অলপ কামত খাটিব মানে 1000টো কি কৰিমনো এতিয়া সেইটো কাৰণে আকৌ ভৰাই থৈ দিম ইয়াত তো ফ্ৰেণ্ডছ আজিলৈ ইমানে আছিলে ভিডিঅ'টো আপোনালোকক নতুন এটা ভিডিঅ' বাই বাই